নমস্কাৰ মই শিখা পুনৰবাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আজি মই বনাব লৈছো বুটৰ পোলাও আপোনালোকে নিশ্চয় ভিডিওটো শেষলৈকে চাব আৰু মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে শেয়াৰ কৰিব লাইক কৰিব তেতিয়াহলে বলক আজি ভিডিওটো আৰম্ভ কৰো বুটৰ পোলাও বনাবৰ কাৰণে বুটখিনি প্ৰথম বইল কৰিব লাগিব এটা প্ৰেছাৰত মই 1/2 কাপ পানী আৰু ইয়াত মই 4টা লং আৰু 2টা ইলাইচি দিছো আৰু সোৱাদ অনুসৰি নিমখ দিব তাৰ পিছত ইয়াত ৰেড চিলি পাউডাৰ দিব আধা চামুচ ৰেড চিলি পাউডাৰ দিয়াৰ পিছত মই কালি ৰাতিয়ে তিয়াই থোৱা মই 1.5 কাপ বুট দিছো ইয়াত আপোনালোকে কাবেলি বুটো ল'ব পাৰে মিলাই মই ইয়াত প্ৰেছাৰ কুকাৰ ঢাকনখন মাৰি 4টা চিটি অহালৈকে ইয়াক মই ৰাখি দিম প্ৰেছাৰ ঠাণ্ডা হৈ মানে মই কেৰাহী এখনত পাই 4 চামুচ তেল আৰু ইয়াত তেলখিনি গৰম হোৱাৰ পিছত 4টা জলকীয়া 1 চামুচ জিৰা আৰু 2টা তেজপাত ইয়াত মই দি লৈছো আৰু ইয়াত দিব লাগিব মই 2টা মিডিয়াম সাইজৰ কটা পিয়াজ এইখিনি গোল্ডেন ব্ৰাউন হোৱালৈ বা ৰঙচুৱা হোৱালৈ মই ইয়াক ভাজিব লাগিব ভালদৰে এইখিনি ভজা হোৱাৰ আগে মই সোৱাদ অনুসৰি নিমখ দিছো আপোনালোকে যিমানখিনি খাই দি ল'ব পাৰে এই কাৰণে মই আগতে দিলো যে সোনকালে পিয়াজখিনি যাতে ৰঙা হয় এতিয়া মই ভালদৰে ভাজি লোৱাৰ পাছত সিজাই লোৱা বুটখিনি মই ইয়াত দি দিছো আৰু 2 মিনিটৰ কাৰণে মই ইয়াক ভালদৰে ভাজি লম সিজাই লোৱা বুটখিনি পানীখিনি কিন্তু পেলাই নিদিব পিছত এইখিনি পানীখিনি দৰকাৰ হ'ব কালাৰৰ কাৰণে এচিকুট হালধি আৰু এচিকুট ৰেড চিলি পাউডাৰ দিছো নিদিলেও কোনো কথা নাই আৰু এতিয়া মই ইয়াক ভাজি লম এইখিনি মোৰ ভজা হোৱাৰ পাছত 15 মিনিটৰ আগত তিয়াই ৰখা 1 কাপ চাউল মই ইয়াত দি দিছো পানীখিনি টুকি লৈছো ইয়াত দি দিয়াৰ পাছত গোটেইখিনি ভালদৰে লৰাই লম লৰাই হোৱাৰ পাছত মই যে কৈছিলো বুটৰ পানীখিনি সেইখিনি মই গোটেইখিনি প্ৰায় 2 কাপ ওলাইছে এই গোটেইখিনি মই ইয়াত দি দিছো ইয়াত আকৌ লৰাই লৈ ধুনীয়াকৈ লৰাই লৈ ইয়াত মই এখন ঢাকনৰ সহায়ত ঢাকি দিম আৰু 10 মিনিটৰ কাৰণে ইয়াক মই লো ফ্লেমত ৰাখি দিম এয়া 10 মিনিটৰ পাছত চাওক পানীখিনি গোটেই শুকাই গৈছে আৰু এতিয়া মই ইয়াত মান ধনিয়া পাত দি দিছো আপোনালোকে ধনিয়া পাত থাকিলে ধনিয়া পাত দিব পাৰে এতিয়া মই অলপ লৰাই দি আমাৰ বুটৰ পোলাও ৰেডি হৈ গ'ল এয়া দেখিছেনে এটা হৈ গৈছে চাউল আৰু ধুনীয়াকৈ লৰাই লৈ এতিয়া আমি ইয়াক খাবলৈ পাৰো আপোনালোকে ঘৰত ট্ৰাই কৰিব আজিলৈ ধন্যবাদ